নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন ধৰি ভিডিঅ' বনাব পৰা নাই, কাৰণ কথাটো গম পাইছেই চাগে, আজিকালি মানুহবিলাকৰ মনবিলাকো কিবা খেলি মেলি লাগি থকা হৈছে। আজি 4-5 মাহ মানে ধৰি কৰোণাৰ ত্ৰাসত যেতিয়া সকলো ঘৰত সোমাই থাকিব লগা হয় বা সকলো কাম যেতিয়া বন্ধ হৈ থাকে, তেতিয়া মানুহৰ অৱস্থা কেনেকুৱা হয়। মোৰো ঠিক তেনেকুৱাই, আপোনালোকৰ দৰেই একেই অৱস্থা। এই 4-5 মাহ ধৰি ঘৰতে আছোঁ, পঢ়া প্ৰায় সম্পূৰ্ণ হওঁ সময়তেই কৰোণাৰ কাল আহি গ'ল। গতিকে এতিয়া এই 4-5 মাহনো মই ঘৰত থাকি মই কি কাম কৰিলোঁ, 4-5 মাহ কি কৰিলোঁ এবাৰ দেখুৱাওঁ বুলি ভাবিছোঁ আপোনালোকক। যদি ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টটো কৰিব, আৰু যদি এনেকুৱা ভিডিঅ' চাই ভাল পায় মোক ক'ব। মই মাজে সময়ে এটা দুটা পষ্ট কৰিবলৈ চেষ্টা কৰিম যেতিয়া ঘৰত থাকোঁ। গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি অলপমান কিছুমান টাব বনালোঁ বা এনেকৈ কিছুমান আৰু কিবাকিবি ঘৰতে থাকি প্ৰকৃতিৰ লগতে জড়িত হৈ আছোঁ। এইজোপা মামৈ তামোল বুলি যে কয় যে, এইজোপা ওপৰৰ পৰা ভিউটো চাওক। এই তামোলজোপাৰ আৰু এটা বিশেষত্ব আছে, তামোলজোপা নহয় আচলতে, এইজোপা এই পটবিলাক যে দেখিছে, এইবিলাক ঘৰতে বনোৱা, মই নিজে বনোৱা। এইটো কেনেকৈ বনাইছোঁ মানে, চিমেণ্ট আৰু কাপোৰ মিক্স কৰি তাৰপিছত এটা ষ্ট্ৰাকচাৰ এটা ওপৰত ৰাখি ইয়াক এনেকুৱা শ্বেপ দিছোঁ। তাৰপিছত আৰু দেখুৱাম, এইজোপা আহঁত গছ। এই ইয়াৰ পাতবিলাক অকণমান শুকাই গৈছে, এইটো দিন হৈছে এতিয়া, এইকেইদিন পানীও দিয়া হোৱা নাই, দিব লাগিব, বৰষুণৰ বতৰ এইটো কাৰণে দিয়া নাই, অইনটো একো নহয় বাৰু। এইজোপা দেখিছে, এইজোপা আহঁত, এইজোপা মই এটা কামৰ কাৰণে মানে লগাই থৈছোঁ। এইজোপা দি মই এজোপা বনচাই বনাম। কি হয় নাজানো, প্ৰথম চেষ্টা কৰিছোঁ। এইটো ডাঙৰ পটটো মোৰো এইটো পটৰ দৰেই বনাইছিলোঁ, এইটো দৰেই বনাইছোঁ একেটাকে। তাৰপিছত এইজোপাও বনচাই কাৰণে আনি থৈছোঁ, অলপ ডাঙৰ হওক, তাৰপিছত তাক নতুন ৰূপ দিয়া হ'ব। এইজোপা আছিলে গুলমোহৰ মানে কৃষ্ণচূড়া। এই এনেকুৱা ধৰণৰ পথবিলাক চাওক, এইটো টাইপৰ পথ নতুন আৰু বনাই থোৱা আছে, দেখুৱাম ৰখিব। এইজোপাটো চিনি পায়েই, জবাব ফুল। এইয়া কি দেখিছে, এয়া হৈছে এই এৰিকা পাম মানে মামৈ তামোল। মোৰ এজন বন্ধু, এই বন্ধুজনৰ ঘৰৰ পৰা আনিছিলোঁ, পচাই থৈছিলোঁ, এতিয়া ওলাইছে আৰু আছে। তাৰপিছত এইজোপা হ'ল জেচমিন, খৰিকাজাই। ইয়াত ধুনীয়াকৈ হেৰিবিলাক লগাই দিছোঁ। এয়া মামৈ তামোলৰে হয়। এইবিলাক আৰু কিবাকিবি বনাই থোৱা আছে। এইখন এখন মই বনাইছিলোঁ লকডাউনৰ সময়ৰ কথাই, সৰুকৈ এখন গাৰ্ডেন এখন। এইজোপা অমিতা দেখিছে, এই অমিতাজোপা, এইজোপা মই ওপৰৰ পৰা দেখুৱাইছোঁ। এইজোপা অমিতা, এইজোপা মোৰ বন্ধু এজনৰ ঘৰৰ পৰাই আনিছিলোঁ, যাৰ ঘৰৰ পৰা মই মামৈ তামোলখিনি আনিছিলোঁ। এই অমিতাজোপা বিশেষত্ব হ'ল এইজোপা প্ৰায় একদম সৰুতেই লাগে, সৰুতেই মানে বেছি ওখ নহয়। আমাৰ অন্য অমিতা গছবিলাক বহুত ওখ হয়, এইজোপাত ইমান ওখ নহয়। তাৰপিছত এজোপা জলকীয়া মই লগোৱা জলকীয়া, এইয়া জলকীয়াটো চাওক কেনেকুৱা ধৰণৰ, কিবা গদাটো টাইপৰ অলপ জলকীয়াজোপাৰ নাম কি কোনোবাই যদি জানে মোক ক'বচোন। বৰ জাল থকা জলকীয়া, বিহ জলকীয়া ধৰণৰ। তাৰপিছত আমৰ পুলি দুটামান লগাইছোঁ, এইয়া ডাঙৰ হৈছে, বিলাতী আম। আৰু এজোপা জলকীয়া আছে, এইয়া লাগি আছে। আৰু এইটো চাইডে যদি চাওঁ, বৰ ধুনীয়া এজোপা ফুল আনিছিলোঁ, এজোপা হৈছে কাঞ্চন। এইজোপা কাঞ্চন ফুল চিনি পায় কোনোবাই, হিন্দীত কচনাৰ বুলি কয়।
কাঞ্চন ফুল লগাই থৈছোঁ ডাঙৰ হ'ব গছজোপা ডাঙৰ হয় তাৰপিছতহে লাগিব আৰু ডাঙৰ হ'ব এজোপা গোসাঁই ঘৰৰ সন্মুখত দুফালে দুজোপা লগাই দিছোঁ আৰু আছে ইফালে ছাইডত আছে মই এতিয়া আপোনালোকক এটা বস্তু দেখুৱাম বোলো বস্তু মানে পটটো কেনেধৰণে বনাইছোঁ সেইটো দেখুৱাম বোলো এইটো চাওক এটা উল্টাকৈ এইটো ষ্ট্ৰাকচাৰটো দি থোৱা হৈছে মানে ইয়াৰ ভিতৰত মাটি আছে এই মাটিখিনি ওপৰত এই ৰূপটো দিয়া হৈছে এইটো ওলাব মানে কালি বনাইছিলোঁ আজি পকিছে বাৰু মই এইটো এনেকৈ আপোনালোকে চেষ্টা কৰিলে ঘৰতে বনাব পাৰে চিমেণ্টেৰে সৈতে বস্তু দেখুৱাব লগা আছে এইজোপা দেখিছে এইজোপা কি বাৰু এজোপা হ'ল খৰিকা যায় একদম এজোপা ডাঙৰ খৰিকা যায় এইজোপা বহুত দিনৰ মোৰ বয়স যিমান হৈছে তিমান দিনৰে এইজোপা ইমান ধুনীয়া গোন্ধায় ইয়াৰ ফুলটো ইয়াৰ এপাহ ফুল মানে যদি আপুনি ভিতৰত হ'লেও থয় গোটেই ৰুমটোৱে সুবাসিত হৈ থাকে এতিয়া আকৌ ফুলিব লাহে এই খুঁটাটোত বান্ধি থোৱা হৈছে ধুনীয়াকৈ আৰু এটা বস্তু দেখুৱাব লগা আছে এইজোপা কি জানেনে এইজোপা হ'ল কপৌ ফুল এইজোপা এই কপৌ ফুলজোপা যোৱাবাৰ মানে এই লকডাউনৰ যোনটো আমাৰ বহাগ বিহু গ'ল সেই বহাগ বিহুত এই কপৌ ফুলজোপাত এজোপা গছে দেই এই যিমান আছে চব এজোপা গছে এইবিলাক ব্ৰাঞ্চ হয় এই এজোপাত ইয়াত 22 পাহ কপৌ ফুল লাগিছিলে এজোপাত ঘৰৰ সন্মুখতে আছে তাৰপিছত আৰু এইফালে যদি আমি যাওঁ ইয়াত এইবিলাক তগৰ ফুল এইবিলাক বহুত আগতে লগোৱা বাৰু এই কৰোণা কালত লগোৱা নহয় এইফালে দেখুৱাইছে এটা কাৰণে এইজোপা কি দেখিছে এইজোপা শিমলু আলু এইজোপা লগাইছিলোঁ ডাঙৰ হৈছেগৈ আৰু লাহে আকৌ সেই মাঘৰ সময়ত খাবলৈ হ'ব এইজোপা বহুত ডাঙৰ হৈ যাব এইজোপা খাবলৈও ভাল এনেকৈ ধৰক ইয়াৰ যোনটো এই আগ পাতটো যে এইটো এই পাতটো আপোনাৰ খাবলৈও ভাল পাব মাংসৰ লগত বনাই খাব পাৰে আকৌ এইটো চাইডে যদি চাই তাহলে এই লেচেৰা মাহ লগাইছিলোঁ এই লেচেৰা মাহ দেখিছে লাগি আছে এইবিলাক লেচেৰা মাহ বডি বুলিও কয় এইটো ক'লা লেচেৰা মাহটো ইফালে আৰু আছে এই ভিতৰ চাইডে এতিয়া বেছি দিন হোৱা নাই লগা এইবাৰ প্ৰথম মানে লগোৱাৰ পিছত এই খামহে এইবাৰ আৰু ঘৰৰে আপোনালোকক আৰু এটা বস্তু দেখাবলৈ আছে এইজোপা কি বাৰু এইজোপা কচু দেখিছে আমাৰ ঘৰত এনেকুৱা ঢেৰ আছে ঘপককৈ দেখিলে আপোনাক কথাটো কৈ দিওঁ এই কচুজোপা এই ঠাৰিবিলাক এইজোপাক দহি কচু বুলি কয় ইয়াৰ যেতিয়া পাতটো ভাঙি দিব ইয়াৰ ভিতৰৰ পৰা বগা ৰস ওলায় খাবলৈ বৰ সোৱাদ আপোনালোকে কঁঠাল গুটিৰ লগত এনেকৈ আঞ্জা বনাই খাব পাৰে বা মাংসৰ লগতো কৰি খাব পাৰে এই ঠাৰিডাল খাই এই যোনডাল এইডাল দহি কচু কোমল পাতটোও খাব পাৰে যোনটো কোমলীয়া পাতটো মাহ আছে সিটো চাইডে আৰু আছে এইজোপা এইজোপা মায়ে লগাইছিলে দেই এইজোপা ইয়াত আনি লগাই থৈছিলে ডাঙৰ হয় বহুত ডাঙৰ হয় প্ৰায় আপোনাৰ 4 ফুটমান ওখ হয় 4 ফুট আৰু পাতবিলাকো বহুত ডাঙৰ হৈ যায় তাৰ পাছত এইজোপা
ঘৰৰে পালেং শাক এজোপা ডাঙৰ ডাঙৰ পালেং এইফালে এজোপা আছে আৰু এইটো চাইডে এজোপা আছে ইয়াৰ এইজোপা এখন গাঁৱৰ মানুহে আহিছিলে মায়ে অলপ দি পঠালে আমাৰ সম্পৰ্কীয় আগখিনি ভাঙি ভাঙি ধোৱা আছে ঘৰৰ শাক পাচলি খাবলৈ ভাল মাছৰ লগত খাব আৰু পিছত এইজোপা জিকা লগাইছিলোঁ জিকা আকৌ এতিয়া লাগি আছে দেখিছে খালোঁ দুসাঁজমান খালোঁ ইয়াৰ জিকা এয়া ছিঙি নিলে মায়ে এতিয়া আকৌ লাগিছে এয়া ঘৰৰ এইজোপা আৰু কিবাকিবি বহুতো আছিলে বৰষুণ দি থকাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ বাৰীফালেও নিব নোৱাৰিলোঁ যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব ক'লোৱেই আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ধন্যবাদ আকৌ লগ পাম